নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে লৈ আহিছোঁ এটা সুখবৰ অসমৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যোৱাটো অতিকৈ প্ৰয়োজনীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এটা বিহেভ ফৰ্ম যিটো ফৰ্ম ছাত্ৰ-ছাত্ৰীসকলে ফিলআপ কৰি জমা দিলে লগে লগে ৫,০০০ টকাকৈ পাব ছাত্ৰ-ছাত্ৰীসকলে এই ফৰ্মখন ক'ত নি জমা দিব লাগিব ক'ৰ পৰা সিগনেচাৰ কৰাব লাগিব আৰু কোন ক্লাছৰ পৰা কোন ক্লাছলৈকে এই ফৰ্মখিনি পাব অৰ্থাৎ এই টকাখিনি পাব সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক জনাই দিম তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে অতি মনোযোগেৰে চাই যাবা আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ নতুনকৈ সদায় ভিডিঅ'বিলাক পাই থাকিবলৈ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে তোমালোকে চাই যোৱা কোন কোন ক্লাছৰ পৰা কোন ক্লাছলৈকে ছাত্ৰ-ছাত্ৰীক কৰিব পাৰিব ইয়াত প্ৰথমতে অতি মনোযোগেৰে চাই যোৱা ইয়াত কৈছে SSLC যিসকলে ক্লাছ 10 और ছাত্ৰ-ছাত্ৰী সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এই স্কলাৰশ্বিপ কৰিব পাৰিব অৰ্থাৎ এটা স্কলাৰশ্বিপ স্কিম হয় এটা ছাত্ৰ-ছাত্ৰীসকলে এই ফৰ্মখন ফিলআপ কৰি জমা দিলে টকাখিনি পাই যাব নিজৰ বেংক একাউণ্ট যোগে তাৰপিছত কৈছে SSLC অৰ্থাৎ SSLC বুজাইছে ক্লাছ 11 আৰু ক্লাছ 12 অৰ্থাৎ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ক্লাছক বুজাইছে যিসকলে পঢ়ি আছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এই তো কৰিব পাৰিব তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক কোৱা হৈছে যে UG যিসকল ছাত্ৰ-ছাত্ৰী আছে আন্ডাৰ গ্ৰেজুৱেট কোৰ্স যিসকল পঢ়ি আছে যিসকলে BSc পঢ়ি আছে BCom ত পঢ়ি আছে BA পঢ়ি আছে BTech ত পঢ়ি আছে BE পঢ়ি আছে BCA ত পঢ়ি আছে BBA ত পঢ়ি আছে MBBS ত পঢ়ি আছে সেইসকল ছাত্ৰ-ছাত্ৰী এই ফৰ্মটো ফিলআপ কৰি জমা দিলে টকা পাব ছাত্ৰ-ছাত্ৰীসকলে ইয়াত যিসকলে UG ত পঢ়ি আছে সেইসকলে কৰিব পাৰিব যিসকলে PG অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট কোৰ্সৰ যিসকল ছাত্ৰ-ছাত্ৰী সেইসকল ছাত্ৰ-ছাত্ৰীয়ে কৰিব পাৰিব ইয়াত কৈছে MSc MCom MA MTech ME MCA MBBA যিসকলে পঢ়ি আছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ এই তো কৰিব পাৰিব এটো কৈছে পিজি ছাত্ৰ-ছাত্ৰীসকলে কৰিব পাৰিব তাৰ পিছত কৈছে ভোকেশনাল যিসকল ছাত্ৰ-ছাত্ৰী ভোকেশনত পঢ়ি আছে ITI পঢ়ি আছে বি বক পঢ়ি আছে বা BOC পঢ়ি আছে সকলো ছাত্ৰ-ছাত্ৰী কৰিব পাৰিব ভোকেশনাল তাৰ পিছত কৈছে ডিপ্লোমা যিসকল ছাত্ৰ-ছাত্ৰী আছে সেইসকল ছাত্ৰ-ছাত্ৰী কৰিব পাৰিব ইয়াত কৈছে সাৰ্টিফিকেট কোৰ্স PGDCA PGDM ৰ ছাত্ৰ-ছাত্ৰীসকলে কৰিব পাৰিব তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে কৈছে ডকুমেন্টস একেবাৰে সহজ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যিকোনো এটা ডকুমেন্টস দিলেই হ'ব ইয়াত কৈছে লিষ্ট অফ ডকুমেন্ট দ্যাট সাৰ্ভিস ইজ ভ্যালিড ৰেডি ফ্ৰম ইয়াৰ ভিতৰত যিকোনো এটা দিলেই হ'ব ইয়াত কৈছে পান কাৰ্ড থাকিলে পান কাৰ্ড দিব পাৰে বা যদি নাথাকে তেনেহ'লে পাছপোৰ্ট দিব পাৰে হেতু যদি নাথাকে তেনেহ'লে ভোটাৰ আইডি থাকিলে ভোটাৰ আইডি দিব পাৰে বা ভোটাৰ আইডি নাথাকিলে ড্ৰাইভিং লাইসেন্স থাকিলে ড্ৰাইভিং লাইসেন্স বা NREGR জব কাৰ্ড বা আপোনালোকৰ ঘৰত যদি কাৰোবাৰ জব কাৰ্ড আছে হেতু দিব পাৰে বা ফটো আইডি ইস্যু এডুকেশনাল ইনস্টিটিউট ছাত্ৰ-ছাত্ৰীসকলৰ যিটো আইডেন্টি কাৰ্ড থাকে সেই আইডেন্টি কাৰ্ডটো দিব পাৰে স্কুলৰ যিটো আইডেন্টি কাৰ্ড হেতু দিব পাৰে জেৰেক্স কৰি তাৰ পিছত সাৰ্টিফাইড অফ আইডেন্টি হেভিং ফটো ইস্যু বাই দা ছাত্ৰ-ছাত্ৰীসকলৰ স্কুলৰ যিকোনো এটা ডকুমেন্টস দিলেই হ'ব যাতে হেতু স্কুলৰ পৰা প্ৰমাণিত হয় হেতু স্কুলৰ ছাত্ৰ হয় ছাত্ৰ-ছাত্ৰীসকল হেতু চোৱাৰ পিছত তোমালোকে কেনেকৈ ফৰ্মটো ফিলআপ কৰিবা সবিহে তোমালোকে প্ৰথমৰ পৰা জানি লোৱা ইয়াত কৈছে তোমালোকে ইয়াত সুন্দৰভাৱে মনোযোগ দিয়া ইয়াত কৈছে নেম অফ এপ্লিকেন্ট অৰ্থাৎ এপ্লিকেশনৰ নামটো লিখিব লাগে অৰ্থাৎ যাৰ নামত এই টকাখিনি সোমাব বিচাৰে তাৰ নামটো ইয়াত লিখিব লাগিব অৰ্থাৎ যোনে কৰি আছে তাৰ নামটো ইয়াত লিখিব লাগিব ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ লাষ্ট ডেট মাত্ৰ কেইটামান দিন বাকি আছে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে কৰি ল'ব ছাত্ৰ-ছাত্ৰীসকলে 31 অক্টোবৰৰ আগলৈকে যিসকল ছাত্ৰ-ছাত্ৰী কৰিব পাৰিব সেইসকলে টকা পাব তাৰ পিছত 31 অক্টোবৰৰ পিছত যদি কোনোবাই কৰে তেনেহ'লে টকা নাপায় তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ তাৰিখ যেটো আছে ছাত্ৰ-ছাত্ৰীসকলে ইয়াত সুন্দৰভাৱে বহুৱাই দিব এই জন্মৰ তাৰিখ বহুৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে কোৱা হৈছে যে জেন্ডাৰ ছাত্ৰ বা ছাত্ৰ হলে মেল দিব আৰু ছাত্ৰী হলে ফিমেল দিব যদি আদাৰ্স হয় আদাৰ্সত দিব তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ গাইডজান নেম ছাত্ৰ-ছাত্ৰীসকলৰ গাইডজান নামটো লিখিব লাগিব তাৰ ইয়াত তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ গাইডজান অকেপশন নেম লিখিব লাগিব ইয়াত তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ ৰিলেশনশিপ অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে বহুতে বুজিব নোৱাৰে যে এইটো ৰিলেশনশিপ হৈছে তোমালোকে গড়ৰ ফাদাৰত থাকা নাই মাদাৰৰ লগত থাকা নাই হাজবেণ্ডৰ লগত থাকা নাই আঙ্কল জিও যাৰ যোনটো হয় সেই সম্পূৰ্ণখিনি ইয়াত লিখিব লাগিব তাৰ পিছত ছাত্ৰ-ছাত্ৰীকে লিখাৰ পিছত ইয়াত টিক মাৰ্ক লগাই দিবা যিটো হয় তোমালোকৰ এটা টিক মাৰ্ক লগাই দিবা তেনেহ'লে তোমালোকে ইয়াত চোৱাৰ পিছত তোমালোকে ইয়াত চোৱা এড্ৰেছ ইন ফুল ছাত্ৰ-ছাত্ৰীসকলে এড্ৰেছটো ফুল কৰিবলৈ কৈছে ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ এড্ৰেছ যেটো আছে য'ত থাকে সেই এড্ৰেছটো দিব লাগে তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে ইয়াত ডিস্ট্ৰিক্টটো লিখিবলৈ কৈছে যেটো
যাৰ যিটো ডিষ্ট্ৰিক্ট সেইটো লিখিব লাগিব তাৰপিছত নিজৰ সাৰ্কুল যিটো আছে সাৰ্কুলটো লিখিব লাগিব লিখাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে তলফালে যিটো আছে ফৰ আৰবান এৰিয়া ফৰ ৰুৰেল এৰিয়া আৰবান এৰিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলৰ চহৰীয়া অঞ্চল আৰু ৰুৰেল এৰিয়া হৈছে গাঁৱলীয়া অঞ্চল তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে ইয়াত যিসকলে চহৰীয়া অঞ্চলত থাকে ইয়াত কৈছে মানিচিপেলিটি MCMBTC লিখিব লাগিব তাৰপিছত ৱাৰ্ড নম্বৰটো লিখিব লাগিব তাৰপিছত পোষ্ট অফিচ আৰু লোকেলিটি তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে যদি গাঁৱলীয়া অঞ্চলত হয় তেনেহ'লে ব্লকটো লিখিব লাগিব তাৰপিছত GP তাৰপিছত ভিলেজ তাৰপিছত পুলিচ ষ্টেচন তাৰপিছত নিজৰ আৰবান এৰিয়া থাকিলে পিনকোড লিখিব লাগিব ইয়াত আৰু ৰুৰেল এৰিয়াও থাকিলে ইয়াত পিনকোডটো ছাত্ৰ ছাত্ৰীসকলে লিখিব লাগিব এইকেইটা বাধ্যতামূলক তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ এই ফটো যিটো আছে এক কপি ফটো লাগিব পাছপোৰ্ট সাইজ বা অলপ ডাঙৰ হ'লেও হ'ব বা অলপ সৰু হ'লেও হ'ব ছাত্ৰ ছাত্ৰীসকলে এক কপি ফটো ইয়াত লগাব লাগিব তাৰপিছত লগোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে ইয়াত কৈছে কাষ্টৰ কথা কোৱাইছে কোনসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব ইয়াত সকলো কাষ্টৰ নাম উল্লেখ কৰিছে সকলো কাষ্টৰ ছাত্ৰ ছাত্ৰীয়ে এইটো কৰিব পাৰিব ইয়াত কৈছে জেনেৰেল হ'লে জেনেৰেল টিক মাৰ্ক লগাব ST হ'লে STP টিক মাৰ্ক লগাব STS হ'লে এইটো টিক মাৰ্ক লগাব তাৰপিছত HC হ'লে টিক মাৰ্ক লগাব OBC হ'লে টিক মাৰ্ক লগাব MOBC হ'লেও টিক মাৰ্ক ইয়াত লগাব তাৰপিছত কৈছে কমিউনিটি ছাত্ৰ ছাত্ৰীসকলে কোনটো কমিউনিটি মাইনৰিটি কমিউনিটি নে ট্ৰাইবছ হেতু যাৰ যোনটো হয় হেতু টিক মাৰ্ক লগাব তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে কোৱা হৈছে ৰিলিজিয়ন ছাত্ৰ ছাত্ৰীসকলে ইয়াত ৰিলিজনৰ কথা উল্লেখ কৰিছে ৰিলিজিয়ন যে সকলো ধৰ্মৰ মানুহে কৰিব পাৰিব ইয়াত কৈছে হিন্দু মুছলিম খ্ৰীষ্টান শিখ বুদ্ধিষ্ট জৈন যদি এইকেইটা নামৰ ভিতৰত কাৰোবাৰ ধৰ্মৰ নাম উল্লেখ কৰা নাই তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তোমালোকে আদাৰ্ছত ক্লিক কৰি দিবা আদাৰ্ছত ক্লিক কৰিলে হৈ যাব তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে মোবাইল নাম্বাৰ যিটো আছে মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব শুদ্ধকৈ লিখিব লাগিব কাৰণ কিবা যদি তোমালোকৰ ভুল হৈ যায় তেনেহ'লে তোমালোকৰ আকৌকৈ কল কৰিব এইটো নাম্বাৰত কল কৰি তোমালোকক সুধিব কেনেকুৱা হৈছে তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইয়াত তলফালে কোৱা হৈছে বেংকৰ এণ্ড পেন ডিটেইলছ ছাত্ৰ ছাত্ৰীসকলে বেংকৰ একাউণ্টটো দিব লাগিব ইয়াত সুন্দৰভাৱে ডিটেইলছখিনি দিব লাগিব যদি পেন কাৰ্ড থাকে তেনেহ'লে পেন কাৰ্ড দিলেও হ'ব বা নিদিলেও হ'ব বেংকৰ নামটো প্ৰথমতে লিখিব লাগিব তাৰপিছত বেংকৰ ব্ৰাঞ্চ কোনটো আছে বেংকৰ ব্ৰাঞ্চটো লিখিব লাগিব তাৰপিছত ব্ৰাঞ্চ IFSC কোড যিটো আছে বেংকৰ পাছবুকতে থাকিব এইটো IFSC কোড বহুৱাব লাগিব তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ একাউণ্ট নাম্বাৰ যিটো আছে একাউণ্ট নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিব একাউণ্ট নম্বৰ এণ্টাৰ কৰাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলে একাউণ্ট হোল্ডাৰ নাম যাৰ নামত একাউণ্টটো আছে সেই একাউণ্টটো ইয়াত বহুৱাব লাগিব নামটো বহুৱাব লাগিব বহুৱাৰ পিছত যদি পান কাৰ্ড থাকে তেনেহ'লে দিব যদি নাথাকে তেনেহ'লে হ'ব ছাত্ৰ ছাত্ৰীসকলৰ এইটো মেণ্ডেটৰী নহয় পেন কাৰ্ড যিকেইটা মেণ্ডেটৰী অৰ্থাৎ যিসকলৰ বাধ্যতামূলক সেইটো লিখাৰ হেতু ষ্টাৰ মাৰ্ক দিয়া আছে যিকেইটা বাধ্যতামূলক নহয় অৰ্থাৎ অপচনেল হেতু ষ্টাৰ মাৰ্ক লগোৱা নাথাকে তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে এডুকেশ্যন ডকুমেণ্টছ খুজিছে ইয়াত কৈছে এডুকেশ্যন কোৱালিফিকেশ্যন অফ বেনিফিচিয়াৰী দিব লাগিব ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ বাবে তাৰপিছত কোৰ্ছ টাইপ কোনটো ক্লাছত পঢ়ি আছে ছাত্ৰ ছাত্ৰীসকলে SSLC হাই ছেকেণ্ডেৰী বা SSLC হাই ছেকেণ্ডেৰী আৰু ফাৰ্ষ্ট ইয়াৰ না ছেকেণ্ড ইয়াৰ ক্লিক কৰিব তাৰপিছত UGৰ হ'লে UGত ক্লিক কৰিব আৰু PGৰ হ'লে PGত বা ভোকেশ্যনেল ক্লিক কৰিব আৰু ডিপ্ল'মা হ'লে ডিপ্ল'মাত ক্লিক কৰিব তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে কোৰ্ছৰ নাম লিখিব লাগিব কোনটো কোৰ্ছ তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে নেম এণ্ড এড্ৰেছ অফ দ্য ইনষ্টিটিউশ্যন ছাত্ৰ ছাত্ৰীসকলে নেম এড্ৰেছৰ কোনটো স্কুলত সেই স্কুলৰ এড্ৰেছটো দিব লাগিব তাৰপিছত কৈছে ডেট অফ এডমিশ্যন ইনটু দ্য কোৰ্ছ যে ছাত্ৰ ছাত্ৰীসকলে যোনটো ক্লাছত পঢ়ি আছে কেতিয়া এডমিশ্যন লৈছে সেইটো দিব লাগিব তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে ইয়াত কৈছে গভৰ্ণমেণ্টৰ এমপ্লয়মেণ্ট যিসকল আছে যদি থাকে তেনেহ'লে S দিব যদি নাথাকে তেনেহ'লে ন দিব তলফালে যদি থাকে তেনেহ'লে S দিব যদি নাথাকে তেনেহ'লে ন দিব এই দুটা একে তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ কোৱা হৈছে ইয়াত সুন্দৰভাৱে তলফালে লিখিবলৈ কৈছে লিখি দিব তাৰপিছত আইডিৰ ফৰ্ম ছাত্ৰ ছাত্ৰীসকলৰ যিকেইটা ID দিছে এইকেইটাৰ পৰা যিকোনো এটা দিলে সেই আইডিটোৰ নাম লিখিব নাম্বাৰটো লিখিব বা নেম অন আইডিটো ইয়াত লিখি দিব লিখাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে আধাৰ কাৰ্ড যদি থাকে তেনেহ'লে S দিব যদি যদি থাকে S দি ইয়াত লিখি দিব আধাৰ কাৰ্ড যদি নাথাকে তেনেহ'লে ন দিব ইয়াত লিখিব নালাগে তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে এই ফৰ্মটো ফিল আপ কৰি ছাত্ৰ ছাত্ৰীসকলে লৈ যাব লাগিব MLৰ ঘৰত নিজৰ ওচৰত যিটো ML আছে নিজৰ এৰিয়াৰ সেই এৰিয়াৰ MLৰ ওচৰত লৈ যাব প্ৰথমে তোমালোকে চাই লও ইয়াত কোৱা হৈছে সুন্দৰভাৱে এপ্লিকেশ্যন টু দ্য ডেপুটি কমিশ্যনাৰ ফৰ এভেইলেবল ফাইনেন্সিয়েল এচিষ্টেন্স ফৰ এডুকেশ্যন বেনিফিট আণ্ডাৰ MLA এৰিয়া ডেভেলপমেণ্ট ফাউণ্ড শ্বুৱেট গভ অফ আছাম অসম চৰকাৰৰ এৰিয়া প্ৰত্যেকটো এৰিয়াৰ এটা MLA কৈ থাকে সেই MLৰ ওচৰত এই ফৰ্মখন জমা দিব লাগিব ইয়াত ছাত্ৰ ছাত্ৰীসকলে ইয়াত চোৱা তোমালোকক ইয়াত ফৰ্মটো যেতিয়া
প্ৰথমতে তোমালোকে যাব লাগিব স্কুলত নিজৰ যাৰ যেটো স্কুল বা কলেজ আছে সেই কলেজ বা স্কুলত যাব লাগিব স্কুলৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰে ইয়াত সিগনেচাৰ আৰু ষ্টাম্প মাৰি দিব ষ্টাম্প মাৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে হেতু উভতাই আকৌ লৈ যাব লাগিব নিজৰ এৰিয়াৰ যেটো এমএলএ আছে এমএলএৰ ওচৰত যোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে ইয়াত এমাউণ্টটো লিখিব কিমান দিব ছাত্ৰ-ছাত্ৰীসকলে 5000 দিব পাৰে বা 10000 দিব পাৰে বা 15000 দিব পাৰে ইয়াত যিমান কৈ লিখিব হেতুই ছাত্ৰ-ছাত্ৰীসকলে পাব ইয়াতকৈ বেছিও নাপায় বা কমও নাপায় ছাত্ৰ-ছাত্ৰীসকলে ইয়াত সেল এণ্ড সিগনেচাৰ কৰিব এমএলএ এটা সেল মাৰি সিগনেচাৰ কৰিব আৰু ডেটটো লিখি দিব লিখাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে তাত ৰাখি দিব আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ যেটো সিগনেচাৰ ইয়াত লিখিব লাগিব সিগনেচাৰটো কৰিব লাগিব ইয়াত কৈছে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সিগনেচাৰটো কৰি তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ এমএলএ ফৰ্ম যেটো আছে হেতু তাতে ৰাখি দিব পাৰে বা কাৰোবাৰ যদি জমা দিব কয় তেনেহলে তোমালোকক সেই মানুহজনক দেখুৱাই দিব এমএলএ তাৰ পিছত তলফালে আৰু এটা ফৰ্ম আছে দুটা ফৰ্ম জমা দিব লাগে এই এক নম্বৰ ফৰ্ম যেটো আছে এটো আৰু মাজৰটো দিব নালাগে হেহৰ যেটো আছে হেহৰটো দিব লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ এই যেটো এটো ছাত্ৰ-ছাত্ৰীসকলৰ ফিল আপ কৰিব নালাগে ছাত্ৰ-ছাত্ৰীসকলৰ এটো নহয় ইয়াত কৈছে ফৰ হোনাবেল এমএলএ ৰেকৰ্ডছ এটো এমএলএ লিখিব অৰ্থাৎ কিমানকৈ টকা দিব কি সিগনেচাৰ কৰিব সুন্দৰভাৱে ইয়াত লিখিব লিখাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে সিগনেচাৰ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে এই টকাখিনি পাব ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে কিবা বুজাটো বিচাৰে তেনেহলে কমেন্টত জনাবা আৰু এই ফৰ্ম যেটো তোমালোকে দেখিছা এই ফৰ্মটো মই ডেসক্ৰিপচনত লিংক ৰাখি দিম তোমালোকে এটা ক্লিকতে তোমালোকে এই ফৰ্মটো ডাউনলোড কৰিবা আকৌ কৈ দিছো মই ডেসক্ৰিপচনত লিংকটো ৰাখি থৈছো তোমালোকে এই লিংকটোত ক্লিক কৰি ফৰ্মটো ডাউনলোড কৰিবা আৰু বেলেগ স্কলাৰশ্বিপ যদি এতিয়ালৈকে তোমালোকে কৰা নাই তেনেহলে তোমালোকে মই ডেসক্ৰিপচনত সকলোখিনি লিংক ৰাখি দিম এনএছপি এনএসসি বা তোমালোকৰ যেটো ঈশানোদয় বা যিকোনো স্কলাৰশ্বিপ তোমালোকে কৰা নাই তেনেহলে মই ডেসক্ৰিপচনত লিংক দিম তোমালোকে তাৰ পৰা চাই তোমালোকে কৰিব পাৰিবা থ্যাংক ইউ আজিলৈকে মানে